কবিতাৰ শিৰোনাম পিতাই, কবি নিৰ্মল কুমাৰ চৌধুৰী, আবৃত্তি কিৰণ কলিতা। আহাৰ মাহ, নেৰানেপেৰাকৈ বৰষুণ দিছে। পিতাইলৈ মনত পৰিছেও। বাঁহৰ থচাটো আনি চোতালত জোকাৰি দিয়াৰ পৰত আইৰ লগতে আমাৰ কৌতুহলী চাৱনীবোৰে চোতালখন বেৰি ধৰিছিল। জঁপিয়াই উঠিছিল চেঙেলী, বটিয়া, ছয়তান মাছ বুলি ভাবিছিলোঁ সিহঁতক। সৰু দৰিকণা পুথিবোৰ আয়ে কলপাতত সেকিছিল। পাতাও মাছৰ গন্ধ এটা ঘৰখনত বিয়পি পৰিছিল। কোদালেৰে পাছ কাটি পিতায়ে বান্ধা আলিবোৰেদি দৌৰি ফুৰোঁতে কিমানবাৰ যে বাগৰি পৰিছিলোঁ। বাৰে বাৰে উঠ বুলি পিতায়ে চিঞৰিছিল। জাপি পিন্ধা পাহোৱাল পিতাইক ৰেম্ব যেন লাগিছিল। বোকা মাটিৰ কেঁচা গন্ধটোৱে নাকত ঘৰ বান্ধিছিল। পিতায়ে কাটি থৈ যোৱা জীৱনৰ বাটত আজিও পিছৰি পৰোঁ। কিন্তু উঠ বুলি ক'বলৈ আইও নাই, পিতায়ো নাই। দহলা মাটিবোৰত খেতি কৰিবলৈ মানুহো নাই। মই মাষ্টৰ হ'লোঁ পিতাই। স্কুল যাওঁতে বাটত পথাৰখন পালে কেতিয়াবা ৰৈ যাওঁ। বোকাবোৰচোন আজিও পিতাই পিতাই গন্ধায়। আধিয়া হালৰ খেতিৰে ঘৰ চলিছে। ভঁৰালটো আধা হৈছে। পথাৰৰ জানটোত কোনোবাই থচা পাতিছেনে নাই তাৰো খবৰ নাই। পিতাই, তোৰ পো আজি পথাৰৰ দৰে উদং, নৰানীৰ দৰে এলাগী। তথাপি তোৰ আশীৰ্বাদেৰে ক'ৰবাত যেন ধাননিৰ দৰে সেউজীয়া।